নমস্কাৰ বন্ধুসকল, আজি মোৰ ৰাজ ব্লগৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগত অৰুণাচল প্ৰদেশৰ লংডিং যোৱাৰ ভিডিঅ'য়ে মোৰ চেনেলটো আৰম্ভ কৰি কেনেকৈ গ'লোঁ কি কৰিলোঁ তাকে দেখুৱাম। আজি ফাৰ্ষ্ট ব্লগৰ ফাৰ্ষ্টটো ভিডিঅ' আপোনালোকক দিম। আজি আমি গৈ আছোঁ লংডিং। আমি আজি 6-7টামান আছোঁ, লংডিঙলৈ গৈ আছোঁ। তো লংডিঙত গৈ লগ পাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি আহি যে লংডিং পালোহি, লংডিঙৰ ৱাটাৰফল। লংডিং আচল জেগাটোকে পোৱাগৈ নাই, এতিয়া পামগৈ আৰু লাহে লাহে। এতিয়া চবেই ফটো মাত ব্যস্ত হৈ আছে, ফটো মাৰি আছে আমাৰখিনিয়ে লাহে লাহে। একদম ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰিৱেশ। ৰ'দটো দিছে আৰু এতিয়া, ৰ'দটো দিয়া নাছিলে, ৰ'দটো দিছে এতিয়া। ধুনীয়া পৰিৱেশ এটা। দুজন টকা এইটো যে আপুনি নিলাচ নাই বহুত ঢিলা। জুৰি বৈ আছে দেখিছে। লাগিছে, মজা লাগিছে। খুঞ্চালে বুলি আহিছিলোঁ, এতিয়া লংডিং পাৰ হৈ খুঞ্চালে আহিছোঁ। খুঞ্চাত এতিয়া বৰষুণ, ইয়াত পূৰা বৰষুণ দি আছে। আমি আৰু যাব নোৱাৰিম, ইয়াতে ৰৈ দিছোঁ। পূৰা লগৰকেইটামান আগবাঢ়ি গুচি গ'ল, আমিতো ৰখি দিলোঁ দীপক দা মই। এতিয়া আহি আছোঁ। এতিয়াতো বৰষুণটো নেৰাই হৈ গ'ল, আমি ৰেইনকোটটো পিন্ধি ল'লোঁ। ৰেইনকোটটো পিন্ধি এতিয়া আৰু গৈ থাকিম লাহে লাহে। ৰেইনকোট লগাই লৈছোঁ পূৰা। আৰু এইফালে ডাৱৰটো আছেই, এইফালে বৰষুণ, ডাৱৰ নামি আহিছে। এয়া ডাৱৰ নামি আহিছে, আৰু বৰষুণ দিব, বৰষুণ নেৰে। তো আমি সোনকালে এতিয়া গৈ থাকোঁ। বৰষুণটো অলপ কমিছে, চ' আমি সোনকালে গৈ লওঁ। তো আমি আহি মানে লংডিঙৰ পৰা আহি আছোঁ। আহি থাকোঁতে এতিয়া ধুনীয়া এটা দৃশ্য পালোঁ, দেখিলোঁ। তাকে বোলো অকণমান দেখাই যাওঁ আপোনালোকক। ইমান ধুনীয়া দৃশ্য এটা চাওকচোন, কিমান ধুনীয়া লাগিছে। ডাৱৰখিনি একদম তললৈ নামি আহিছে, ডাৱৰখিনি তললৈ নামি চাওক, ডাৱৰখিনি ইমান ধুনীয়া লাগিছে ডাৱৰখিনি। ধুনীয়া লাগিছে। আজিৰ ভিডিঅ'টো ইমানেই। আগলৈ মোৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।